হাই ফ্ৰেণ্ডছ, সকলোৰে ভালনে? আমি গৈ আছোঁ মংগলদৈত। আমাৰ বিশেষ কিবা এটা কাম আছে, আপোনালোক বাৰু অলপ পিছত ক'ম, এতিয়াই নকওঁ। কিন্তু এতিয়া বাজিল 12টা, দুপৰীয়া 12টা বাজিল। 12টা বাজিলে কিন্তু আমি দুয়োটাই কিন্তু জেকেট টেকেট পূৰা পিন্ধি আছোঁ। ঠাণ্ডা না, তামাম ঠাণ্ডা। নাভাবি জেকা লগা বুলি নাভাবি, ঠাণ্ডাৰ কাৰণে পিন্ধিছোঁ। ৰ'দ দি আছে, ৰ'দটো মানে অলপ ঠাণ্ডা লাগি আছে। এইটো আইদিতা গাড়ী চলাই আছে। বলক এতিয়া আমি এতিয়া যাই আছোঁ, কিন্তু ভিতৰে যাই আছোঁ। ভিতৰেদি মানে অলপ ওচৰ হয়, ওচৰ হোৱাৰ কাৰণে গৈ আছোঁ। আৰু এটা বস্তু আপোনালোকে দেখাই দিওঁ, এই গছডাল দেখিছে যে, এইডাল কি ধুনীয়া গছ, চাওকচোন কি ধুনীয়া। অলপ গাড়ী এখন ৰাখি থোৱা আছে, কি ধুনীয়া মানে একদম। একচুৱেলি ভাল লাগে এনেকুৱা গছ, মানে কিছুমান ভাল লাগে। এতিয়া আমি আহি পালোঁ ডিপিলা, দৰঙৰ ডিপিলা। এতিয়া আমাক অলপ গাড়ীখনত তেল ভৰাব লগা আছে, সেইকাৰণে আমি এতিয়া ফাৰ্ষ্ট টাইম যাম তেল ভৰাব, তাৰপিছতহে যাম আমি মঙলদৈ। আমি এতিয়া যাম এইফালে। তেল ভৰোৱা হৈ গ'ল আমাৰ, এতিয়া ডাইৰেক্ট যাম আমি মঙলদৈত। আৰু চাই থাকক ভিডিঅ'টো। মঙলদৈত যাই থাকোঁতে আৰু ৰাস্তাত ক'ত কি দেখা পাওঁ আপোনালোকক দেখাই যাম মই। দৰঙৰ এইফালৰ ৰাস্তাবিলাক আপোনালোকে চাওকচোন, ইমান ধুনীয়া চাফা নহয়, ইমান ধুনীয়া চাফা। এইফালে বাঁহৰ গছো আছে, তাৰপিছতো ইমান চাফা নহয়, একদম কি ক'ম মানে, চাই থাকক। এয়া আমি পামেই আৰু বেছি নাই মঙলদৈ। এয়া আমি ফাইনেলি আহি পালোঁ মঙলদৈ। চাইডে এয়া মঙলদৈ, এইটো পুলিচ পইণ্ট। এয়া আগৰ পিনে গৈ আছোঁ আমি। ফাইনেলি আমি আহি পালোঁ, কিন্তু আহি পাই দেখিছোঁ ই দেখোন কিবা মঙলদৈ কোৰ্টতহে লৈ আহিছে। কি কামত আহিছোঁ, কি কামত আহিছোঁ বাৰু মই ইয়াক সুধি লওঁ। কি আছোঁ, একো কেছ চেছ লগা নাই, ভয় খাব নালাগে, একো কেছ কৰা নাই আমি। তাৰমানে হেৰি কি বুলি এই মণ্ডলৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিলোঁ, চাকৰি ল'বই মানে ট্ৰাই কৰি চাওঁ আৰু সেইকাৰণে জমা দিবৰ কাৰণে আহিল। আৰু অলপ কিবা কাম চাম বাকী আছে, সেইখিনিয়ে আৰু এইবিলাক লৈ পূৰা একদম। মোৰতো নাই, মোৰ এইবিলাক কি আৰু, মই এই লাইফ মোৰ ব্লগিং কৰিম, আপোনালোকৰ আগত ভিডিঅ' দেখাম, সেয়াই আৰু মোৰ এই লাইফ এনেকৈ চলি থাকিম বিন্দাছ। এনেই ইণ্ডিয়া চাকৰি দিছোঁ, তথাপি মানে এই লাষ্ট এপ্লাই কৰি চাওঁ আৰু ট্ৰাই কৰি আছে, ক'ত ফচি গ'লেও যাওঁ না কি। ফাইনেলি হ'ল আজি আমাৰ কামখিনি সম্পূৰ্ণ। এতিয়া যাওঁ ক'ৰবাত কিবা এটা খাওঁ, খাই কেনে আৰু ডাইৰেক্ট ঘৰত যাম আৰু। এইখন যে দেখিছে আগৰ পিনে আপোনালোকে, এইখনে হয় মঙলদৈ টাউন। একচুৱেলি মই আৰু এটা কথা কওঁ দেই, আজি মোৰ অলপ অসুখ হৈ আছে, টনচিল হৈ আছে, সেইকাৰণে আপোনালোকে মোৰ ভইচটো স্পষ্ট নাপাব পাৰে। ফাইনেলি আমি আহিলোঁ ভাত খাবৰ কাৰণে এখন হোটেলত। এতিয়া ভাত খাই আছোঁ, আইজাও ভাত খাই আছোঁ বন্ধত একেলগে। এয়া মাছ লৈছোঁ, মাছ আৰু এয়া কিছুমান মানে কিবা অলপ তৰকাৰী দিছে আৰু পাপৰ, তিয়ঁহ, ভাজি, বহুত কিবা কিবি। এতিয়া মই খাওঁ আৰু আপোনালোকে চাই থাকক, বেয়াকৈ নাচাব আৰু ভালকৈ চাই থাকক। ভাত চাত খালোঁ, খাই উঠি এতিয়া আৰু ভাবিছোঁ ডাইৰেক্ট ঘৰতে যাওঁ। আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, বেলেগ এটা ভিডিঅ'ত লগ পাম। আজিলৈ এৰিছোঁ, বাই, জয়া হওক।